নমস্কাৰ, মই আজি যিখন ঠাইত অৱস্থিত আছো সেই ঠাইখন আপুনি হয়তো কেমেৰাৰ পিছফালে চাই আছে, সেইটো হ'ল লালকিল্লা। এই লালকিল্লাখন আচলতে আপুনি হয়তো ভাবিব অৰিজিনেল লালকিল্লা অৰিজিনেল নহয়, কিছুমান যুৱকৰ উদ্যোগত এই লালকিল্লাখন বনোৱা হৈছে। এই লালকিল্লাখন একচুৱেলি ইছলাম ধৰ্মাৱলম্বী লোকসকলক মনোৰঞ্জন দিয়াৰ বাবেহে লালকিল্লাখন বনোৱা হৈছে। হাজাৰ হাজাৰ লোক আহিছে লালকিল্লা একবাৰ চাবলৈ। আজি পবিত্ৰ ঈদৰ দিনত সকলোৱে আজি ইয়াত লালকিল্লা চাবৰ বাবে উপস্থিত হৈছে। মোৰ নাম মালেক ফানিমান। একচুৱেলি মই বৰ্তমান উপস্থিত আছো বিশ্বব্ৰহ্মাণ্ডৰ হাতীপতি তাৰকা ৰাজ্যৰ অন্তৰ্গত এছিয়া মহাদেশৰ ভাৰত ৰাষ্ট্ৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত ফুলকুমাৰী গাঁৱত এখন আমাৰ লালকিল্লাৰ ছবিৰ সন্মুখত মই উপস্থিত আছো। এই মুহূৰ্তত মোৰ বন্ধু বান্ধৱ সব মোৰ লগত আছে। আৰু আপোনাৰ নামটো কি আছিল? আবু সিদ্দিক হোসেন ভাইৰ লগত মোৰ এতিয়া সাক্ষাৎকাৰ হৈ আছে। গতিকে মই এটা অনুৰোধ জনাইছো, আমাৰ দেশী মানুহবিলাকে যাতে ড্ৰাগছ, গুটকা, আফিং, ভাং, মদ এইবোৰ বাদ দি পেলাই বাপ মাক যাতে সেৱা কৰে অনুৰোধ কৰিছো। দুজন ল'ৰাও যদি ভাল হয় তথাপি ভাল হ'ব। বহুত ডেকা ল'ৰা আমাৰ মাজৰ পৰা হেৰাই গৈ আছে এই বস্তু খাই পেলাই। গতিকে অনুৰোধ কৰিছো সমাজৰ পৰা যাতে ড্ৰাগছ মুক্ত হয়। আমাৰ আবু সাহেব ভাইৰ জৰিয়তে আমি অনুৰোধ কৰিছো আৰু আপোনালোকে ত্যাগ কৰিব বুলি আশা ৰাখিলে। ধন্যবাদ। ইছলাম ধৰ্মাৱলম্বী লোকসকলক মনোৰঞ্জন দিবৰ বাবে যে কমিটি যিটো পদক্ষেপ লৈছে, এই পদক্ষেপ লৈছে, কি ক'ব আপুনি? চাওক, এইটো এটা খুব বঢ়িয়া পদক্ষেপ। কাৰণ চাওক, মানুহৰ টকা পইচা ধান দৌলত থাকিব পাৰে, এইবোৰ হৈছে মনৰ খোৰাক। গতিকে এই খোৰাকে আমাৰ মাজত একতা আনিব, হিন্দু মুছলিমৰ মাজত একতা আনিব। এই লালকিল্লাৰ জৰিয়তে দেশী, উজনি, ভাটিয়া সব সম্প্ৰদায় একলগ হৈ আমি এই লালকিল্লাত একত্ৰিত হৈছো। আৰু যোনে পাতিছে আমি তাৰ এই কমিটিক আমি অন্তৰৰ পৰা শুভেচ্ছা জনাইছো। আৰু লগতে এই আমাৰ ফুলকুমাৰীবাসীক ধন্যবাদ জনাইছো যে এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে। ধন্যবাদ। আসসালামু আলাইকুম, মোৰ নাম জাকিৰ হোসেন। প্ৰথমতে মই আপোনাক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি ইয়াত আহি আপুনি আমাৰ বাতৰি কৰাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ চেনেলক আপোনাৰ জৰিয়তে গোটাই অসমবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি আহি আমাৰ ইয়াত বাতৰি কালেক্ট কৰাৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ। বহুত দূৰৰ দূৰৰ পৰা মানুহ আহি আমাৰ লালকিল্লা চাবলৈ, অস্থায়ী লালকিল্লা চাবলৈ মানুহে ভিৰ জমাইছে। উলহ মাহল পৰিৱেশ বহুত ভাল লাগিছে। আৰু আপুনি এই সময়ত আহি আমাৰ ইয়াত বাতৰি কালেক্ট কৰাৰ কাৰণে আপোনাক বিশেষভাৱে কৃতজ্ঞতা আমাৰ